দৌলগোবিন্দ গৈছেনে আগতে? বেলেগ নেকি? আনি ভাগৰ লাগি অশ্বক্লান্ত বুলি যে কয়, ক্লান্ত মানে ভাগৰুৱা। তাত ৰখিছিল ঘূৰাই ঘূৰাই, তাৰপিছতে সেইকাৰণে অশ্বক্লান্ত চকাতলৈ গৈ থাকোঁ গৈ চাই চাগে Continue on Tokiswari Temple Road for 1.5 kilometers.
কল কেনেকৈ? কল 30 টকা হ'ব গোটেইখন। ইয়াৰ চেনি কল চেনি কলৰ দাম আছে বাইদেউ, চেনি কলৰ দাম আছে। শুকাই গৈছে কাৰণেহে কৈছোঁ কথাটো। আৰু হেৰি দিয়ক, এই প্ৰসাদ এটা দিয়ক। দিছে অঁ হ'ব হ'ব। কিমান হ'লে? আপোনাৰ 5টা চাকি ধৰ 50 টকা 50। হ'ব ছাৰ, হ'ব, থেংক ইউ, থেংক ইউ। सीधा के तुल चीज सीधा के बोला आधे আমি মনো গণেশ মন্দিৰ। नमस्कार ব'লাচোন চাওঁ সেইপিনে কি আছে। এই মন্দিৰটো নেদেখুৱা কিয়? মানুহবিলাক দেখোঁ। দেখাইছোঁ ये तो पतला इतना भी बना सर ইটাবিলাকৰ চাইজ এনেকুৱা আগৰ দিনৰ। প্ৰভু ইয়াতে কি বলি হৈছে? কওকচোন কথাখিনি। আমাৰ ইয়াতে প্ৰসিদ্ধ এইটো মন্দিৰ ৰজাৰ দিনতে হোৱা। চন্দ্ৰশেখৰ চক্ৰধ্বজ এনেকুৱা ৰজাৰ দিনতেই মানে প্ৰসিদ্ধ। আহোম ৰজাৰ দিন। আমাৰ দলে ক'ব দলে ক'লে কৈ দিয়কচোন। চেনেল নহয়, পাৰ্চনেল চেনেল। টিভি চেনেল নহয়, পাৰ্চনেল চেনেল। চিন্তা কৰিব নালাগে। ওচৰত আহি ইয়াতে লোৱা। কওকচোন কথাখিনি, মানে মন্দিৰটো অলপমান হেৰিটো। শ্ৰী শ্ৰী যোগেশ্বৰী দেৱালয় মানে এখন মাৰ্কণ্ডমুনি আশ্ৰম আছিল। এই আশ্ৰমত মাৰ্কণ্ডমুনিয়ে ধ্যান কৰিছিল। মাৰ্কণ্ডমুনিৰ যেতিয়া বয়স 12 বছৰ কাল বুলি মানে জ্ঞাত হৈছিল, মাৰ্কণ্ডমুনিৰ মানে এই যে আয়ুসকাল মানে বৃদ্ধি কৰিবৰ কাৰণে মাৰ্কণ্ডমুনিয়ে ধ্যান কৰিছিল। আৰু মাৰ্কণ্ডমুনিৰ ধ্যানত মা ভগৱতী সন্তুষ্ট হৈছিল। আৰু মা ভগৱতী তাত দেৱীৰ পদযুগল আছে। এই পদযুগলত মায়ে আহি নিজে
মানে দীৰ্ঘকাল আয়ুস মানে বাঢ়ে বুলি মানে আশীৰ্বাদ দিছিল আৰু মাৰ্কণ্ড মুনিৰ যে মৃত্যু হৈছে আজিলৈকে মানে প্ৰবাদ পোৱা নাই সেইকাৰণে এই থানখনৰ নাম দীৰ্ঘেশ্বৰী ইয়াত যদি কোনোবাই যদি এবাৰ মানে দৰ্শন কৰে বহুত দীৰ্ঘকাল আয়ুস বাঢ়ে বুলি প্ৰবাদ আছে আৰু এইখন হ'ল পীঠ শিৱই যেতিয়া মানে সতীৰ দেহটো লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰিভ্ৰমণ কৰিছিল তেখেতৰ দেহটো শ্ৰীকৃষ্ণ সুদৰ্শন চক্ৰৰে 52টা অংশত মানে ভাগ কৰিছিল মানে সম্বলভিন্ন কৰিছিল সতীৰ সুৰটো ইয়াত পৰিছিল সেইকাৰণে এখন সীতাচল পাহাৰত গুপ্ত কামাখ্যা আৰু নীলাচল পাহাৰত মা কামাখ্যা আমি হৈছোঁ মানে ৰজা শিৱ আমি বৰদৌৰী পৰিয়ালৰ ব্যক্তি আমাক ৰজা শিৱসেনই পশ্চিমবংগৰ নদিয়া জিলা শান্তিপুৰ গাঁৱৰ পৰা আনি হলিৰাম ভট্টাচাৰ্য আৰু হলিৰাম ভট্টাচাৰ্যৰ বংশধৰে এই মন্দিৰটো দলয় হিচাপে মানে পৰিচালনা কৰে আমাৰ কাৰ্যকাল 3 বছৰ পৰিচালনা কমিটিৰ আৰু দলয় প্লাছ সম্পাদক এইটো বৰদৌৰী পৰিয়ালৰ মানে ব্যক্তিৰ দায়িত্ব লয় পৰম্পৰাগত আমাৰ হলিৰাম ভট্টাচাৰ্যক ৰজা শিৱসেনই আনি ইয়াত থান দিছিল আৰু হলিৰাম ভট্টাচাৰ্যৰ বংশধৰ হিচাপে আমাৰ বংশই ইয়াত যিটো দলয় প্লাছ সম্পাদক এই পদবীটো ইয়াত গ্ৰহণ কৰে ভাল লাগিল থেংক ইউ বৰ ধুনীয়াকৈ ক'লে তেখেত মূল পূজাৰী হয় মন্দিৰৰ ভিতৰত থাকে বৰ ধুনীয়াকৈ দেখাই দিছোঁ গোটেইখিনি বহু তাৎপৰ্যপূৰ্ণ হয় মা কামাখ্যা মন্দিৰ যেনেকৈ শক্তিপীঠ হয় এয়াও শক্তিপীঠেই এয়া পদজীৱন হয় মাৰ अपडेट মানে আছে দুটা আপডেট মাতি আছে কিন্তু হ্যাঁ তোমার যাব না বলমুড়িয়া তোমার যাব না যজ্ঞ মণ্ডপ হয় আমি যাবলৈ ওলাইছোঁ ফুকি মাৰা এইজোপা পূজা কৰে এই হেৰিয়া মনসা আকৌ এনেও এই হেৰি বাগানীয়া মানুহবিলাকে চিজু গছকে পূজা কৰে তই যাচোন অকলে উঠ এই গছডাল বহুত পুৰণা হৈছে ঐ পৰিমে গোটেই হ'ব তই মনমান থাকচোন অলপ সময় ধৰিছে দে ৰাতিপুৱা আকৌ যাওঁ বুলি কৈছে
চাচোন মুখত এই মুখখন চাৰিওফালে নহয় পাথৰটো মূৰটো